নমস্কাৰ বন্ধু বান্ধৱীসকল পপিস্ক্ৰিয়েশ্যনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ আকৌ এটা নতুন টপিক লৈ। নতুন টপিকটো এটা সাধুৰ মাজেৰে মই আগুৱাই লৈ যাব বিচাৰিছোঁ, গতিকে ভিডিঅ'টো চাব। সাধুটোৱে আপোনালোকক কৈ দিব যে জীৱনত সম্ভাৱনা কেতিয়াও শেষ হৈ নাযায়। এটা সম্ভাৱনা শেষ হ'লে আৰু এটা কি 10টা নতুন সম্ভাৱনা আৰম্ভ হৈ যায়। গতিকে আহকচোন এজনী হৰিণাৰ কাহিনী ক'ম আজি। এজনী হৰিণা আছিল আৰু তাই আছিল গৰ্ভৱতী। তাই জংঘল এখনৰ এজোপা গছৰ জোপোহাৰ কাষতে বাস কৰিছিল আৰু তাইৰ প্ৰসৱৰ সময় ওচৰ চাপি আহিছিল। আৰু প্ৰসৱৰ সময় যে ওচৰ চাপি আহিছিল, তাইৰ গাটো ভাল নলগা হৈ আহিছিল আৰু কেতিয়া কি হ'ব তাই সেই কথাটোকে ভাবি বৰ চিন্তিত হৈ আছিল। এবাৰ তাই পিয়াহ লাগিল খুব। এদিন আবেলি সময়ত খুব পিয়াহ লাগিল। তাই ওচৰতে থকা জুৰিটোত পানী খাবলৈ গ'ল আৰু সেই জুৰিটোত পানী খাই আছে, তাই নিশ্চিন্ত মনেৰে পানী খাই আছে। তেনেকুৱাতে তাই দেখিলে যে পিছফালে, তাইৰ ঠিক পিছফালে বনৰ ৰজা সিংহ এটা ৰৈ আছিল আৰু তাৰ উদ্দেশ্যটো আছিল চিকাৰ। আৰু সিংহটো তাই থকা জোপোহাটোৰ কাষতে চুপ লৈ আছিল তাইক ধৰি খাবলৈ। তাই সিংহটোক দেখি বৰ ভয় খালে। কি কৰিব, ক'লৈ যাব দিশহাৰা হ'ল যদিও তাই নেক্সট ষ্টেপটো ল'লে যে তাই তাৰ বিপৰীত দিশত, মানে আন এটা দিশত দৌৰি পলাব। ইফালে প্ৰসৱ বেদনা ইতিমধ্যে আৰম্ভ হৈ গৈছে। আন এটা দিশত যেতিয়া পলাবলৈ ধৰিলে, দেখিলে যে এজন চিকাৰীয়ে তাইলৈকে ধনুষৰ জুৰি আছে। এইবাৰ তাইৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ যোৱাৰ দৰে হ'ল। তাই ঠিক কৰিব নোৱাৰিলে কি কৰা যায় আৰু ইফালে সিফালে চাবলৈ ধৰিলে। এফালে আছে জুৰিটো য'ত তাই গৰ্ভৱতী আৰু সেই জুৰিটোৰে তাই পলাই সাৰিব নোৱাৰে, আৰু সিফালে সিংহটো, আন এটা ফালে আছিলে চিকাৰী। এতিয়া তাইৰ ওচৰত এটা ফালেই বাকী আছিল আৰু সেই ফালটোৰে তাই বাট বুলিবলৈ লওঁতেই দেখিলে যে বন জুইত সেই গোটেই ছাইডটো দপদপাই জ্বলি উঠিছে। তাইৰ গোটেই চাৰিওটা দিশেই বন্ধ হৈ গ'ল। হৰিণাজনীয়ে এক মুহূৰ্তৰ কাৰণে দিশহাৰা হৈ পৰিল আৰু কি কৰিব কি নকৰিব ভাবি সেইখিনিতে ৰৈ থাকিল, স্থিৰ হৈ ৰৈ থাকিল। তাই ভাবিলে যে তাইৰ মৃত্যু নিশ্চিত, গতিকে তাই এতিয়া অলে তলে দৌৰি পলায়ো একো লাভ নাই। তাইৰ ওচৰত দুটা চইচ আছিল, যে তাই ৱৰি ছিটুৱেশ্যনটো হেণ্ডেল কৰিব নোৱাৰি ইফালে সিফালে দৌৰি পলাই কাৰোবাৰ আহাৰ হ'বগৈ পাৰে, কষ্ট পাব পাৰে আৰু মৃত্যুক আঁকোৱালি ল'ব পাৰে। অন্যথা যি হ'ব হ'ব, গোটেই কথাখিনি সময়ৰ হাতত এৰি দি তাই নিশ্চিন্ত মনেৰে পিয়াহ পলুৱাই পানী খাব পাৰে আৰু মৃত্যুৰ কাৰণেও নিজকে সাজু কৰি ৰাখিব পাৰে। আৰু তাই দ্বিতীয় পচন্দটো বাছি ল'লে। নিশ্চিন্ত মনেৰে তাই পানী খোৱাত লাগিল তলমুখ কৰি আৰু মৃত্যুলৈ ভয় কৰিবলৈ এৰি দিলে। আৰু ঠিক কেইমুহূৰ্তমানৰ পিছতে আকাশত বিজুলী, ঢেৰেকনি গাজি গুমৰি আহিল আৰু দপদপাই বৰষুণ পৰিবলৈ ধৰিলে। হৰিণাজনীয়ে ঘূৰি চাই দেখিলে যে বৰষুণত বনজুইখিনি নুমাবলৈ ধৰিছে আৰু চিকাৰীটোৱে চিকাৰ কৰিবলৈ অৰ্থে হৰিণাজনীলৈ ধনুকাঁড়পাত এৰি দিছে আৰু ধনুকাঁড়পাত গাজনিৰ শব্দত বিচ্যুত হৈ গৈ হৰিণাজনীৰ গাত লগাৰ পৰিৱৰ্তে সিংহটোৰ গাত লাগিছেগৈ আৰু সিংহটোৱে চিকাৰীটোক ক্ৰোধত আক্ৰোশত জ্বলি পকি দৌৰাই খেদি গৈছে। এই গোটেই ছিটুৱেশ্যনটো
মুহূৰ্তৰ ভিতৰতে ঘটিল আৰু ইতিমধ্যে চিকাৰীটোক খেদি গৈ সিংহটো ক'ৰবাত নাইকিয়া হৈ থাকিলগৈ, চিকাৰীও নাইকিয়া হৈ থাকিলগৈ আৰু বনজুইকুৰাও ইতিমধ্যে নুমাই শেষ হ'ল। আৰু হৰিণাজনীৰ জীৱনত অকণমান আগত নামি অহা আটাইবোৰ ধুমুহাই শেষ হৈ গ'ল আৰু তাই নিশ্চিন্ত মনেৰে খুব ধুনীয়া এটা পোৱালি জন্ম দিলে আৰু জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ সুযোগ পালে। গতিকে হৰিণাজনীৰ জীৱনটো যদি আমি আমাৰ জীৱন বুলি ভাবি লওঁ, তেতিয়াহ'লে আমিও তেনেকৈ কম্পেয়াৰ কৰিব পাৰোঁ নিজৰ জীৱনটোক, যে আমাৰ যদি এটা সম্ভাৱনা শেষ হয়, তেনেকুৱা বহুকেইটা সম্ভাৱনা আৰম্ভ হৈ যাব, এইটো নিশ্চিত। গতিকে সেই কিছু সময় ধৈৰ্য ধৰাটো খুবেই প্ৰয়োজন। কিছুমান প্ৰব্লেমৰ চলিউশ্যন আমি তত্ত্বাতয়াকৈ পাব নোৱাৰোঁ, সময়ৰ হাতত এৰি দিব লাগে। সময়ৰ মলমে বোলে আঘাতটো সোনকালে খুব সুন্দৰকৈ নিৰ্মূল কৰিব পাৰে। গতিকে সাধুটোৰ যোগেৰে জীৱনৰ পাঠ এটা বৰ ধুনীয়াকৈ পোৱা যায়। আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকৰ মাজলৈ আকৌ আহিম। তেতিয়ালৈকে নমস্কাৰ।